মিয়া খালিফাৰ বংশ আপুনি চাগে একেই গছৰ বংশ তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ধলা ৰোষ্টাৰ বল নদীত পায় মাছ সাগৰত থাকে শংখ নদীত পায় মাছ সাগৰত থাকে শংখ এটা মতাৰ থকা পাছতো বেলেগলৈ যাবলৈ ঠেং দাঙি থকা মাইকীবোৰ মিয়া খালিফাৰ বংশ খাই ভাল লাগে লোকেল মুৰ্গীৰ মাংস খাই ভাল লাগে লোকেল মুৰ্গীৰ মাংস খুৰীদেউ আপুনি চাগে একেই গছৰ বংশ বুৱাৰী লভাৰ কেইটা সুধিছো দেই কিয় তোমালোকৰ বুৱাৰী ভাল লাগে কিয় তোমালোকৰ ছোৱালীবোৰ ভাল নালাগে নহয় মানে কিছুমান বুৱাৰীয়ে ৰবাব দেখাই ভাল পায় সেইকাৰণে আমাৰ লৰাবোৰে বুৱাৰী ভাল পায় কিয় তোমালোকে বুৱাৰীৰ প্ৰতি ইমান দুৰ্বল এনচাৰ মি কমেণ্ট মি আজি তোমালোকৰ কাৰণে বুৱাৰী হৈ সাজি কাচি আহিছো কোনোবাই পত্ৰা যদি অ সেইকাৰণে আজি বাইদেউৰ ৰবাব টেঙাটো বেছিহে ওলাইছে समझ रहे हो समझ रहे हो ना পাতলিয়া মৰমে মোৰ বুকুনো জোৰা কেলা আপোনাৰ এই পাতলীয়া মৰমে আপোনাৰ বুকুটো একেবাৰে জুৰাই দিছে আৰু আপোনাৰ ইমান ডাঙৰ ডাঙৰ হৈ আছে ন মানে পেনটো ফাটি আছে ইমান ডাঙৰ ডাঙৰকে समझ रहे हो ना নদী বাহি দেহাও দিয়া তেওঁৰ কেলা দেহা ওলাবলৈ একো বাকিয়ে নাই মৰম হে লাগে তোক ন কিমান লাগে না না তোমাৰ মৰম বোলো এই ৰিপ্ৰেজেন্ট কৰাবোৰকহে দিবা নহলে আকৌ বেয়া পাই যাব নহয় বাকীবোৰ নকবি আৰু তুমি এটা কথা কোৱা সেই যে তুমি কাপোৰটো পিন্ধি আছা সেইটো তোমাৰ হ'ব লগা ছোৱালীজনীৰ নে কাৰোবাৰ পৰা ভাড়ালে আনিছা আৰু যদি কাপোৰ ভাড়ালে লাগে ন মোক কবা মই বস্তা নোহোৱা কাপোৰেৰে বনাই দিম কেলা এইটো আকৌ কৰ পৰা আহিলে মানে যিহে তাই কেলা চুলি দুডালে হিলা নাই যিমান তাই সেইটো হিলাইছে আৰু তাৰ পেনটো দেখি এনেকুৱা লাগিছে সি কেলা সস্তাত পাই সৰু পোৱালি ফুটুৱে লৈ আহি গ'ল সৰু পোৱালিৰ কাপোৰ দাম কম দামত পায়তো সেইটো কাৰণে মানে আজিকালি ছোৱালী বিলাকে ভাল পায় ও বতালৈ যা অ বাইদেউ আপোনাৰ বতাহে আপোনাৰ কাপোৰটো খুলি দিছে লৈ যা মানে কাপোৰটো ভালকে ধৰি লওক নহলে কি ঠিক গোটেই কাপোৰ খুলি যাব পাৰে ও সময় ৰৈ যা আৰু আপোনাক এটা কথা কৈ দিওঁ যে আপোনাৰ যদি কাপোৰ খুলিব মন গৈছে ন তেনেহলে মোবাইলটো আগত থৈ কেমেৰাটো ওলাই নহয় পাচিলকে এটা ৰুমত গৈ লওক তো ওয়াচিং মাই ভিডিও তো ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবা আৰু যদি কোনোবা নতুন চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব